প্ৰশ্ন হ'ল দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3ৰে বিভাজ্য হয়। উত্তৰ লিখা হ'লে প্ৰশ্ন অনুসৰি দুটা অংক বিশিষ্ট 3ৰে বিভাজ্য হোৱা সংখ্যাবোৰ হ'ল 12, 15, 18, 21। দুটা অংক বিশিষ্ট আমি সাধাৰণতে 99লৈকে পাওঁ। 100 হ'লে তিনিটা অংক বিশিষ্ট হৈ পৰে, গতিকে 99 ধৰা হ'ল। আৰু 99টো সংখ্যাটো সাধাৰণতে কি হয় 3ৰে বিভাজ্য হয়। আৰু আমি 12, 15 আৰু 18 আমি এইখিনি কেনেকৈ পালোঁ, ধৰা আমি 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, 3 7 গুণ 21 এনেধৰণৰ আমি গৈ আমি 99লৈকে আমি পাম। গতিকে এই সংখ্যাখিনি হৈছে 3ৰে বিভাজ্য যোৱা সংখ্যা হয়। গতিকে এইটো হৈছে এটা এপি গঠিত হৈছে। এপি মানে হৈছে কি এৰমেটিক প্ৰগ্ৰেশ্যন, মানে ইয়াৰ অৰ্থ হ'লে কি ই 3 আৰু 15ৰ মাজত যিটো গেপ 15 আৰু 18 মাজত সমানে গেপ আছে আৰু 18 পৰা 21লৈ সমানে গেপ আছে। মানে ইয়াৰ গেপটো হৈছে কি 3 3 3 এনেকৈ প্ৰতিটো মানে ঘৰতে কি হৈছে 3 3কৈ তেনেকৈ গৈ আছে। গতিকে এইটো কি হৈছে যদি এনেকৈ সমান গেপ থাকে তেতিয়া কি বুলি কোৱা হয় এৰমেটিক প্ৰগ্ৰেশ্যন বা এপি বুলি কোৱা হয়। গতিকে এইটো হ'ব কি এটা এপি হৈছে। গতিকে আমি এই এপিটোত আমি ইয়াক যিটো সূত্ৰ এটা প্ৰয়োগ কৰোঁ, সূত্ৰটো হৈছে কি n = a প্লাছ n-1 d। ইয়াত আমি a কি জানিব লাগিব বা n d কি হয় আমি বা n কি হয় আমি জানিব লাগিব। গতিকে আমি এই এৰমেটিক প্ৰগ্ৰেশ্যনটোত আমি এই প্ৰথম যিটো এইটো পদ, এই পদটোক আমি কি বুলি কয় a1 বুলি ধৰোঁ, আৰু এইটোক ধৰোঁ আমি a2 বুলি ধৰোঁ। এইটো হৈছে a2 আৰু এইটোক ধৰোঁ আমি a3, এইটো a4 এনেধৰণে গৈ থকা হয়। গতিকে এই প্ৰথম পদটো হৈছে কি এইটো a1 পদ আৰু এইটো হৈছে a2 পদ। গতিকে ইয়াত আমি প্ৰথমতে লৈছোঁ আমি a1 লৈছোঁ। a1 = আমি লৈছোঁ আমি 12 বুলি ধৰিছোঁ। গতিকে ইয়াত আমি d লৈছোঁ। d হৈছে কি ইহঁতৰ মাজৰ গেপবিলাকক ধৰা হয়। মানে আমি কি কৰিব লাগে যে a2 - a1 = আমি কি পাম যে আমি d পাওঁ। গতিকে a2 কিমান আছে 15 আছে আৰু a1 আছে 12 আছে। গতিকে 15 - 12 কিমান হৈছে 3। গতিকে আমি d মানটো কিমান পাইছোঁ আমি 3 পাইছোঁ। আৰু an ইয়াত কিমানটা পদ আছে, 99টা পদ আছে। গতিকে 99টোক আমি কি বুলি ধৰোঁ আমি n হিচাপে ল'লোঁ। গতিকে আমি সূত্ৰ প্ৰয়োগ কৰি দিছোঁ। সূত্ৰটো হৈছে কি an = a প্লাছ n-1 d। an আমি 99 পাইছোঁ। এফালে আছে ধৰা কি বুলি কয় a মানটো হৈছে 12 প্লাছ n-1 সূত্ৰ অনুসৰি আহিলে, আৰু এইফালে কিমান আছে d আছে, d আমি কিমান আছে 3 পাইছোঁ। গতিকে পুনৰ নমাই দিছোঁ। 12টো এইফালে আছে, ইয়াত লৈ আনিছোঁ এইফালে প্লাছ আছে, এইফালে আনিলে কিবা মাইনাছ হৈ পৰিব। এইফালে কিমান আছে এইটো আমি এইটো পূৰণ কৰিলোঁ 3 যদি আমি এইটো পূৰণ কৰোঁ 5 হ'ব, মাইনাছ মাইনাছ, আৰু 3 যদি এইটো 1 পূৰণ কৰি আমি কিমান পাম 3 পাম। তাৰপৰা 99 - 12 = কিমান হ'ব 87 হ'ব। এইটো পুনৰ তললৈ নমাই দিলোঁ। 87 আছে, এইফালে 3 আছে, 3টোক আমি এইফালে আনিলে কিমান প্লাছ হ'ব, এইফালে মাইনাছত আছে। গতিকে 87 + 3 = 90 হ'ব। এইফালে 28 থাকিলে, এতিয়া nটো এইফালে ৰাখি দিলোঁ আৰু 3টো এইফালে যদি লৈ আনিলোঁ তেতিয়া কি হ'ব 90/3 হ'ব। গতিকে n = আমি 30 পাম। গতিকে আমি গম পালোঁ যে 3ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যা 30টা আছে।